গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আপোনালোকে জানেই যোৱা 5 তাৰিখে গাইজ আমি আহিছিলোঁ গাইজ অযোধ্যা ৰাম মন্দিৰ দৰ্শন কৰিবলৈ। চ' বহুত মানুহ আহিছে গাইজ। আমি কিয় আহিছিলোঁ গাইজ জানেই মানে ফুৰিবলৈ আহিছিলোঁ। আৰু আমি আহিছোঁ গাইজ নৰেন্দ্ৰ মোদী ফালৰ পৰা। তো চাওক নৰেন্দ্ৰ মোদী গাইজ বহুত সুবিধা দিছে। তো কি দিছে চাওক, এইবিলাক হাজাৰ হাজাৰ বিচনা, লাখ লাখ বিচনা, লাখ লাখ মানুহ। তো টেণ্ট ফ্ৰী দিছে গাইজ, খোৱা বোৱা হগা মোটা চব ফ্ৰী দিছে। বাট অকল এই টিকেটটো গাইজ কাটিব লাগে 1800 টকা দি। তো আজি কালি সেইদিনা আমি আজি গধূলি আহি পালোঁ গাইজ। আৰু এতিয়া মানে থাকিব লাগিব। কালি গধূলি নহয় গাইজ, আজি গধূলি আহি পাইছোঁ। আৰু এতিয়া গাইজ ইয়াত থাকিব লাগিব। আৰু সেইবিলাক আছে গাইজ মাইকী মানুহ হোৱা জেগা, আৰু এইবিলাক আছে গাইজ মতা মানুহ মানে লেডিজ আৰু জেণ্টছ। আৰু চাওক গাইজ দম মানুহ হৈছে, চব মানুহ শুই আছে। আৰু এতিয়া গাইজ এইবিলাক খানা দি আছে। ৰ'ব দেই, এক ছেকেণ্ড। তো গাইজ আপোনালোকক দেখাই আছোঁ ভিডিঅ'বিলাক ধুনীয়াখিনি। আজি ৰাতিপুৱা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। চব ধেৰ মানুহ আছে। আপোনালোকক স্নেপেটি শ্বৰ্টমান দেখাইছোঁ, তাৰপৰা আপোনালোকক লগ পাই চাব। দেখিলে তাতে গাইজ মানুহ একদম খোৱা বোৱা খোৱাটো তাতে গাইজ আছে। আৰু মানে পূৰা ভাল লাগিছে গাইজ। চাওক একদম পূৰা মানে এখন সপোনত ধুনীয়া লিখা লাগিছে। আৰু কি ধুনীয়া গাইছে এইবিলাক মণ্ডপ, মানে পূজা মণ্ডপবিলাক যেনেকুৱা গাইছে এইবিলাক এনেকৈ মণ্ডপ বনাই দিছে। আৰু কাৰ্পেট চাৰ্পেট গাইজ কি ধুনীয়া পাইছে চাওক না, একদম ভৰিটো মোহাৰি পোৱা আছে, কাৰ্পেট পাইছে। তো বহুত মজা লাগিছে গাইছে এইবিলাক চাই চিতি। চাওক এইবিলাক ভালকৈ দেখাইছোঁ। আপোনালোক স্নেপেটি শ্বট গাইজ দেখা পোৱা নাই। আৰু ৰাতি আছে ন গাইজ, ৰাতি হ'লে কেমেৰা মানে স্পষ্ট নহয়। আৰু যি পাইছোঁ গাইজ দেখাইছোঁ। মানে এতিয়া গধূলি ভিতৰৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা যি বাৰু দেখাম। আৰু এতিয়াও গাইজ যি পাইছোঁ আপোনালোকক দেখাই আছোঁ। কাইলৈ গাইজ ভাল লাগিব। কাইলৈ অযোধ্যা ৰাম মন্দিৰ এইখিনি দৰ্শন কৰিম। এতিয়া গাইজ ইয়াত শুবলৈ দিছে মানে মানুহবিলাক। মই টোপনি ধৰা নাই গাইজ এইবিলাক বস্তু দেখি, সেইকাৰণে চাই আছোঁ। আৰু যি দেখিছোঁ গাইজ আপোনালোকক দেখাই আছোঁ। আৰু চাওক একদম ধুনীয়াখিনি বস্তুবিলাক দেখাইছোঁ। এইবিলাক কষ্ট মাৰিছোঁ ধুনীয়াখিনি মানুহবিলাকে। এইবিলাক হ'ল জয় শ্ৰীৰাম, জয় শ্ৰীৰাম গাইজ, থেংক ইউ। গাইজ এইবিলাক চাওক কি মজা লাগিছে। আৰু কেমেৰামেন নাই মানে গাইজ, এখন ষ্টেণ্ডডাল এনেকৈ থৈ লৈছোঁ। অকণমান স্নেপেটি শ্বট মই আপোনালোকক দেখাইছোঁ। চাওক বহুত চালিয়া লাগিছে। আৰু এতিয়া গৈ আছোঁ গাইজ ৰুমত। তাৰপৰা আপোনালোকক ৰাতিপুৱা লগ পাম দেই গাইজ, থেংক ইউ ছ' মাছ। কাইলৈ আমি এতিয়া মোবাইলৰ গাইজ আমাৰ ৰুম। তো চাওক আমাৰ ৰুমটো গাইজ কিমান ডাঙৰ। তো গাইজ বহুত মানুহ শুই আছে ধুনীয়াখিনি। চাওক এপাক ঘূৰাইছোঁ। তো গাইজ এতিয়া মোৰ লাইন হৈ যাওঁ। আৰু আপোনালোকক কাইলৈ ৰাতিপুৱা যি পাম দেখাম। ব্লগটো গাইজ কি আছে জানো। আৰু চাবলগীয়া গাইজ বহুত ঠাই আছে, কিন্তু আপোনালোকক মোৰ কেমেৰা ফ'কাছ কৰি ভালকৈ দেখাব পৰা নাই, একো নাই। আৰু গাইজ এই ৰুমটোত যে গাইজ সোমাওঁ ন, এই মানে এটা হল, এই হলটোত। তো গাইজ টেনৰ উত্তৰ লিখা লাগে, কিন্তু এই হলটোৰ ভিতৰত ক'ৰবালৈ গৈ থকা লিখা লাগে। সেইকাৰণে মাথাটো গাইজ অকণমান ভয় লাগে এই সোমাই থাকিলে। গাইজ ইয়াত নোসোমাওঁ মই আজি গাইজ, নোহোঁগৈ মানে অকণমান বাহিৰত থওঁগৈ। আৰু অকণমান শুই মেলি আপোনালোকক লগ পাই আছোঁ ৰাতিপুৱা গাইজ, থেংক ইউ। মৰ্ণিং গাইজ। তো শুই উঠিলোঁ গাইজ। শুই উঠিলোঁ মানে কিয় গাইজ, গোটেই টোপনি নধৰিলে মানে ৰাতিটো। তাতে এনেই প্লিং প্লাং কৰি গাইজ বহি থাকিলোঁ। তো এতিয়া গাইজ 4টা বাজিব হ'ল, 4টা বাজিলেই গাইজ। তো 4টা বাজি গাইজ জোনা অকণমান অলপ হৈছে। তো গাইজ গা চা ধুলোঁ, মুখ চুখ ধুলোঁ, তাৰপৰা আপোনালোকক লগ পাই আছোঁ। তো সেই গাইজ তো গাইজ আজি ভিডিঅ' বেছি দীঘলীয়া কৰোঁ। তো গাইজ এনেকৈ ভিডিঅ' দীঘলীয়া কৰিলে মানে বহুত দীঘলীয়া হৈ যায় ভিডিঅ'টা। চ' গাইজ এতিয়া নেক্সট এটা ভিডিঅ' গাইজ অযোধ্যা ৰাম মন্দিৰ গাইজ চাবলৈ পাব নেক্সট ভিডিঅ'ত। আৰু আজি ভিডিঅ'টো গাইজ ইমান সামৰ্থ মাৰিছোঁ। নেক্সট ভিডিঅ' আহি আছে। নেক্সট এতিয়া গাইজ যাওঁৱে আৰু ভিডিঅ'ৰ মানে বেছি দীঘলীয়া হ'বতো। এতিয়া গাইজ তাত যাম, তাৰপৰা নেক্সট এটা ডাইৰেক্ট লং ভিডিঅ' বনাম তাত অযোধ্যা ৰাম মন্দিৰ গাইজ। থেংক ইউ ছ' মাছ। আজি বাই বাই। নেক্সট ভিডিঅ' আহি আছে। এতিয়া আহি আছে গাইজ, যাওঁৱে আৰু দীঘল হ'বৰ কাৰণে গাইজ ফোন এটা কৰিলোঁ। থেংক ইউ।